নমস্কাৰ, মই হিমাংশু প্ৰসাদ দাস আপোনালোকক দিব ওলাইছোঁ এটি ভাল খবৰ। অহা 9 ছেপ্টেম্বৰত সমগ্ৰ অসমতে মুক্তি লাভ কৰিব আমাৰ নতুন চিনেমা বুলু ফিল্ম, যিখন চিনেমাই 2022 চনৰ শ্ৰেষ্ঠ অসমীয়া চিনেমাৰ বঁটা লাভ কৰিছে প্ৰাগ চিনে এৱাৰ্ডত। তাৰোপৰি বেষ্ট ছাপৰ্টিং এক্টৰ, বেষ্ট ছাপৰ্টিং এক্ট্ৰেছ, বেষ্ট মিউজিক ডিৰেক্টৰ, বেষ্ট লিৰিক্স আৰু বেষ্ট স্ক্ৰীন প্লে। এই চিনেমাখনে আপোনালোকক ঢেৰ হহুৱাবলৈ আহি আছে। বহুত হাঁহিব লাগিব আপোনালোকে চিনেমাখন চাই আৰু শেষত হয়তো আপোনাৰ চকু পানী ওলাব পাৰে। কিয় ওলাব, হাঁহি কেনেকৈ চকু পানী ওলাব, তাকে চাবৰ বাবে আপোনালোকে আহক চিনেমা হললৈকে 9 ছেপ্টেম্বৰত বুলু ফিল্ম। থেংক ইউ। মোৰ প্ৰথম তুফান তুমি, মোৰ মাজত তুফান তুমি, তাৰ আগৰ তুফান তুমি, তাৰ পিছৰ তুফান তুমি, মোৰ লাষ্টৰ তুফান তুমি।